Hi everyone, কি কৰিছে আপোনালোকে বতৰটো চাগে নিশ্চয় বেয়া সকলোতে হয়নে তো আজি আমাৰ বতৰেও ডিমান্ড কৰিছে আৰু আজি যেহেতু বন্ধ গতিকে বন্ধৰ বাৰত কিবা এটাতো খাব লাগিবই গতিকে চাওকচোন কি আছে লাঞ্চত চাওকচোন সবতকে বেছি কালাৰফুল কি হৈ আছে চাওক এই ডিশটো চাওক এটো হৈছে আপোনাৰ কচু আৰু কণবিলাহীৰ সৈতে মটৰৰ এটা সবজি এফালে আছে ঢেকিয়া আৰু বুটৰ ভাজি এফালে আছে তিতা কেৰেলা ভাজি এফালে হৈছে পানীলাও যেটো বাকলি হয় হেতু এটা চাটনি এফালে নেমু আৰু এফালে বুট আৰু মগুৰ কেঁচা চানা আৰু এফালে আছে লোকাল চিকেন গৰম গৰম জালুক দিয়া তো কেনেকুৱা লাগিছে দেখি পেলাই লাগিছে নে বাৰু খাও মই আৰু এতিয়া ৰব পৰা নাই দেই খাই লওঁ খাইছো দেই কি টেষ্টি মানে কচুটো কব লাগিব আৰু তাতে কণ বিলাহী লগত আপোনালোকে খাই চাবচোন আৰু এতিয়া ঢেকীয়া আৰু বুট এতিয়া অলপ তিতা কেৰেলা কব লাগিব মানে কি টেষ্ট হৈছে চাই থাকক আপোনালোকে খুৱাবতো নোৱাৰিমে কেতিয়াবা নিশ্চয় খুৱাম যদি খুৱাব লাগে আহিব যোন আহে এদিন আপোনালোকক আমাৰ মিনি কিচেনটো দেখাম যৰ পৰা আমি এইবোৰ ডিশ বনাও গম পাইছানে তো আজিলে বাই বাই